ইউটিউব আজিৰ দিনত এটা এনে প্লেটফৰ্ম হৈ পৰিছে য'ত এজন সাধাৰণ মানুহেও নিজৰ লুকাই থকা প্ৰতিভাক বিকশিত কৰিবলৈ সুবিধা পাইছে, যাৰ ফলত তেওঁ বহু জনপ্ৰিয় হৈছে। তাৰোপৰি কম বেছি পৰিমাণৰ টকা পইচা ইনকম কৰিবলৈও সক্ষম হৈছে। ইউটিউবৰ পৰা আজি কিছুমান লোকে ইমানেই জনপ্ৰিয়তা অৰ্জন কৰিছে যে তেওঁলোকেও কোনো মুভিৰ এক্টৰৰ দৰেই সকলোতেই সন্মান লাভ কৰে। কিন্তু কিছুমান ইউটিউবাৰৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ জনপ্ৰিয়তাই তেওঁলোকৰ বাবেই কাল হৈ পৰিছে। বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি তেনেকুৱাই কেইজনমান ইউটিউবাৰৰ বিষয়ে জানিম যাৰ হত্যা কৰা গৈছিল। জুৱান লুইচ মাত্ৰ 17 বছৰ বয়সতেই মেক্সিকোৰ নিবাসী জুৱান লুইচৰ ফেচবুকত 7 লাখ আৰু ইনষ্টাগ্ৰামত 3 লাখতকৈ অধিক ফলোৱাৰ্ছ আছিল। জুৱান ইমান জনপ্ৰিয় হোৱাৰ কাৰণ আছিল তেওঁৰ দ্বাৰা ছ'চিয়েল ছাইটত আপলোড কৰা ভিডিঅ'ছবোৰ, য'ত তেওঁ এটা কণমানি শিশুৰ দৰে চেহেৰা লৈ অজস্ৰ সুৰাপান কৰে, ছোৱালীবোৰক ডেটিং কৰে আৰু মনত যি আহে তাকেই গালি গালাজ কৰা দেখা গৈছিল। তেওঁৰ এই ভিডিঅ'বোৰ ইউটিউবতো বহু ভাইৰেল হৈছিল। ইয়াৰ উপৰি জুৱানক বহুকেইখন মিউজিক ভিডিঅ'তো দেখা গৈছিল। কিন্তু 2017 চনত এখেতে এটা এনে ভিডিঅ' আপলোড কৰিলে যিটোৱে এখেতৰ প্ৰাণেই কাঢ়ি নিলে। আচলতে তেওঁ এই ভিডিঅ'টোত মেক্সিকোৰ ড্ৰাগ মাফিয়াবোৰক বহু গালি পাৰিছিল আৰু বহুতো অভদ্ৰ ভাষাৰ প্ৰয়োগ কৰিছিল। হ'ব পাৰে জুৱানে এইবোৰ ধেমালিতেই কৈছিল, কিন্তু ড্ৰাগ মাফিয়াবোৰে তেওঁৰ এই কথাবোৰ পচন্দ কৰা নাছিল। এইখিনিতে কৈ দিওঁ যে মেক্সিকোৰ ড্ৰাগ মাফিয়াবোৰক বিশ্বৰ আটাইতকৈ ভয়ানক সংগঠন বুলিও জনা যায়। এতিয়া এই মাফিয়াসকলৰ টাৰ্গেট হৈ পৰিছিল জুৱান। কিছুদিনৰ পিছতেই জুৱানে এটা অন্য ভিডিঅ' লাইভ ষ্ট্ৰীম কৰিলে, য'ত তেওঁ নিজৰ ফ্ৰেণ্ডছবোৰক ক'লে যে মই এই ঠাইখনতেই আছোঁ আৰু আপোনালোকো আহি যাওক, সকলোৱে মিলিজুলি পাৰ্টি কৰিম। এই নিমন্ত্ৰণৰ ফলত তেওঁৰ ফ্ৰেণ্ডছবোৰৰ লগতেই 4টা বন্দুকধাৰী গেংষ্টাৰো উপস্থিত হয় আৰু সিহঁতে জুৱানৰ মূৰত 18টা গুলী মাৰে। ইয়াৰ পিছত লগে লগেই জুৱানৰ মৃত্যু হয়। অৰ্থাৎ এই মেক্সিকান ছ'চিয়েল মিডিয়া ষ্টাৰজনে প্ৰথমতেতো গেংষ্টাৰসকলৰ লগত শত্ৰুতা কৰে আৰু পিছত নিজেই নিজৰ লোকেশ্যনটো কৈ মৃত্যুক আহ্বান জনায়। ৰাণা জোহেৰ বন্ধুসকল, আপোনালোকে ইউটিউবত এনে বহু প্ৰেংক ভিডিঅ' নিশ্চয় দেখিছেই চাগে, য'ত প্ৰেংকষ্টাৰজনে ভূতৰ আকৃতি লৈ মানুহবোৰক ভয় খুৱায়। ঠিক তেনেকৈ এটা প্ৰেংক ভিডিঅ' পাকিস্তানী ইউটিউব চেনেল লাহোৰী ভাইন্সত আপলোড কৰাৰ যো-জা চলিছিল। এই ভিডিঅ'টো ৰেকৰ্ড কৰিবলৈ আব্দুল হাতুৰ, হছন আলী আৰু ৰাণা জোহেৰ নামৰ এই ল'ৰাকেইজন লিণ্টন ৰোড, লাহোৰৰ এখন পাৰ্কত উপস্থিত হয়। এই ল'ৰাকেইজনৰ ভিতৰত ৰাণা জোহেৰ ভূতৰ ৰূপত আছিল আৰু তেওঁ মানুহবোৰক ভয় খুৱাই আছিল। তেনেদৰে প্ৰেংক কৰি কৰি তেওঁ পাৰ্কত বহি থকা এটা ফেমিলিক ভয় খুৱাবলৈ গ'ল। কিন্তু হঠাৎ সেই ফেমিলিটোৰ এজন লোকে ভূতৰূপী জোহেৰৰ ওপৰত হঠাৎ ফায়াৰিং কৰি দিয়ে, যাৰ ফলত জোহেৰৰ মৃত্যু হয়। এই দুৰ্ঘটনাটো ডিচেম্বৰ 2018 চনত সংঘটিত হৈছিল। এছাহ শ্বাহ 2016 চন স্কটলেণ্ডত এছাহ শ্বাহ নামৰ এই ইউটিউবাৰজনক তেওঁৰ এই দোকানত নিৰ্মমভাৱে হত্যা কৰা গৈছিল। এছাহ শ্বাহে ইউটিউবত ইছলাম ধৰ্মৰ লগত জড়িত ভিডিঅ'ছ আপলোড কৰিছিল, কিন্তু এওঁৰ ভিডিঅ'বোৰ ইংলেণ্ডৰ নিবাসী তানবীৰ আমিৰে পচন্দ কৰা নাছিল। এদিনাখন তানবীৰে ইংলেণ্ডৰ পৰা চিধাই স্কটলেণ্ডত উপস্থিত হয় আৰু নিজৰ দোকান সামৰি থকা এছাহ শ্বাহক এখন চোকা ছুৰীৰে হানি খুচি নিৰ্মমভাৱে হত্যা কৰে। ইয়াৰ পিছত তানবীৰ আমিৰে পুলিচৰ আগত আত্মসমৰ্পণ কৰে আৰু তেওঁক আজীৱন কাৰাদণ্ড দিয়া হয়। এয়া হ'ল এছাহ শ্বাহৰ কিছু ইউটিউব ভিডিঅ' ক্লিপ, যিবোৰক হয়তো তানবীৰ আমিৰে পচন্দ কৰা নাছিল। My dear beloved Scottish and English nation. Did you make them? What's you know, eh? You know? Yes. Good one. ক্ৰিষ্টিনা গ্ৰিমি আমেৰিকাৰ এই সুন্দৰী ছিংগাৰগৰাকীৰ প্ৰায় 4 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছিল। ক্ৰিষ্টিনাই বহু কম বয়সতেই নিজৰ ইউটিউব কেৰিয়াৰ এগৰাকী ছিংগাৰ হিচাপে আৰম্ভ কৰিছিল আৰু খুবেই কম সময়ৰ ভিতৰতেই তেওঁ এগৰাকী পপুলাৰ ষ্টাৰ হৈ পৰে। কিন্তু 2016 চনত এটা লাইভ ষ্ট্ৰীমৰ সময়তেই ক্ৰিষ্টিনাক এজন অচিন ব্যক্তিয়ে গুলীয়াই হত্যা কৰে। সেই ব্যক্তিজনে এনেকুৱা কিয় কৰিলে তাৰ উত্তৰ আজিলৈ সঠিকভাৱে পোৱা নগ'ল। কিন্তু সেই ব্যক্তিজনৰ বিনিময়তেই
ক্ৰিষ্টিনা গ্ৰিমি হৈ পৰিল আটাইতকৈ বেছি ছাবস্ক্ৰাইবাৰ থকা মহিলা যাৰ হত্যা কৰা গৈছিল তেন্তে এয়া আছিল কেইজনমান ইউটিউবাৰ যাৰ হত্যা কৰা গ'ল ভিডিঅ'টো ভাল লাগিলে এটা লাইক নিশ্চয় কৰি দিব ধন্যবাদ